এতিয়া আমি বহি আছো, খাব লগা একো নাই। এতিয়া আমাৰ চব খোৱা লোৱা হৈ গ'ল। এতিয়া বহি আছো। কি প্यार में तो ব্ৰহ্মপুত্ৰৰ কাষত খাব পাৰি আৰু আজি গোটেইখিনি দেখাম আপোনালোকে চাই থাকিব ভিডিঅ'টো। একচুৱেলি বিচনাখন আনিব পাহৰিলোঁ আৰু মানে কিবা কিবি আনিব পাহৰি গৈছোঁ। ঘৰৰ ওচৰতে হয়, সেইকাৰণে আকৌ মোৰ দাদা আৰু বা গৈছে এতিয়া বহিবৰ কাৰণে। এতিয়া যি মানে পাতি আৰু বিচনা চাদৰ এইবিলাক অনা নাছিলোঁ, তো এতিয়া গৈছে দাদা আৰু বা এতিয়া আনিব। আৰু ইয়াতে বহুত হুলস্থুল হৈ আছে, গোটেইফালে চাউণ্ড অল হৈ আছে, তো সেইটো কাৰণে মানে ভালকৈ ভিডিঅ' বনাব পৰা নাই। ইয়াতে গোটেই বেকগ্ৰাউণ্ডত ফাইনেলি দাদা আৰু বা আহিল। এতিয়া সিহঁতে পাতি চাতি লৈ আহিলে আৰু এতিয়া মানে আমাৰ চাহৰ যোগাৰ চলি আছে। সিহঁতে চবেই চাহ বনাই আছে, মানে বনাব আৰু খাম আমি। অ'কে, চ' আমাৰ এতিয়া চাহৰ নাস্তা ৰেডি হৈ গৈছে, গোটেই বনোৱা মেলা গোটেইখিনি হৈ গৈছে। আপোনালোকে যদি চাই ভাল পাইছে চাই থাকক ভিডিঅ'টো। আৰু আমি এতিয়া চাহ খাম। চাহ বেয়া পালেও কিবাকে চাবৰ উপায় নাই, এই এনেকুৱাই। এতিয়া আমি চাহ খাম, কণী এটা, ব্ৰেড বহুত কেইখন দিছে, কিন্তু আমি ব্ৰেড বহুত কেইখন নাখাওঁ। আমাৰ তাই খাই আছে 2-3খনমান, তাই খায়, তাই আগৰ পৰাই খাই ভাল পায়, বহুত খায় আগৰ পৰাই। আমাৰ মানে খানদানৰ ভিতৰত চব খোৱা আপি এইটোৱে। আৰু এইটো মোৰ হৈছে দাদা। মই কৈছিলোঁ যে দাদা আৰু বায়ে পাতি আনিব গৈছিলে, বিচনাবোৰ আনিব পৰা নাছিলে। এইটো মোৰ দাদা হয়। হাই ফ্ৰেণ্ডছ, সকলোৱে তাইক মৰম দিবা, ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা। তোমালোকৰ মৰম দিলে তাই তোমালোকৰ কাৰণে ভিডিঅ' বনাব, বহুত কষ্ট কৰি আছে। তো ইয়াতে আমাৰ চব্জি তব্জি কাটি আছে, মাছ ফ্ৰাই কৰিব, মাংস আছে গোটেইখিনি। মটনটো অলপ দেৰিকৈ আহিব, মটন অলপমান দেৰি হ'ব। মটনটো আহি আছে আৰু এজন দাদা আহিব, আমাৰ দাদাজনে লৈ। থেংক ইউ দি দিয়ে এটা। কৰোঁ থেংক ইউ বুলি। এই মোক এইটো কিনি দিছে, তাৰ কাৰণে থেংক ইউ। बुढ़िया की बाल মাছ এতিয়া বনাব, বিলাহী আৰু মটৰ। আৰু ইফালে ভিনদৈ চব্জি কাটি আছে নেকি? অঁ, জলকীয়া পিঁয়াজ কাটি আৰু ইফালে আমাৰ মাছ বনাব এতিয়া। ইফালে পিঁয়াজ কাটিছে আৰু এইবোৰ হৈছে মাছ, ফ্ৰাই মাছ। এতিয়া মই ফ্ৰাই মাছ খাম, খাই আছো অলৰেডি। আৰু মাছৰ তৰকাৰী খোৱা আৰু মাছ তৰকাৰী বনোৱাৰ আগত মাছ ফ্ৰাই খোৱা এটা মজাই বেলেগ। ঘৰতো মাংস বনোৱাৰ আগত যদি মাংস এক্সট্ৰাকৈ আনি নাখাওঁ, সেইটো মানে নাজানো আৰু। মইতো বহুত ভাল পাওঁ যেতিয়া মায়ে যেতিয়া কিবা ফ্ৰাই কৰে বা মাংস চাংস বনায়, এক্সট্ৰাকৈ মাছ এইবিলাক চব দেখা হ'ব। তো আমি এইফালে অলপমান ফুৰিব আহিছোঁ। এই ওপৰত আমি খানা খাই আছিলোঁ, একদম ওপৰত এই অটোখনৰ চিধা চিধি। তাত আমি নামি আহিছোঁ, এইফালে নামি আহি এতিয়া অলপমান ফুৰিব গৈ আছোঁ। ফুৰিব মানে আহিছোঁৱেই এইবিলাক জেগাত, কিন্তু অলপমান আগফালে গৈ আছোঁ আৰু কি কি আছে চাই আহোঁ। কোনে কোনে পিকনিক খাইছে, কিমান মানুহ আহিছে ওচৰৰ পৰা। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পানী যোনখিনিত আছে, মানে একদম সেইটো পাৰৰ পৰা এইটো পাৰলৈকে আমি খোজকাঢ়ি গৈ আছোঁ।
মানে সেইটো পাৰত আছিলোঁ আমি পিকনিক খাই, আৰু এইফালে আমি আহিছোঁ ইয়াতে ব্ৰহ্মপুত্ৰ গোটেই নদীটো আমি দেখা পাম। ইয়াতেও নদীয়ে হয়, ইয়াতে পানী থাকে, মানে এতিয়া খৰালি কাল কাৰণে পানী নাই, তো ইয়াতে এইটো মানে টাইমত পিকনিক চিকনিক খাব আহে আৰু। তো আমি এতিয়া সেইটো পাৰলৈকে গৈ আছোঁ। এইটো পাৰত বালি আছে, সেইটো পাৰত চাগে পানী আছে, সেইফালে যাম আৰু চাম। অলৰেডি ইয়াতে সেইফালে মানুহ আছে, ইমান দূৰত খাব আহিছে খোজকাঢ়ি খোজকাঢ়ি, বাপৰে বাপ। তো আমি এনেই সেইফালে গৈ আছোঁ, গৈ আমি চাওঁ নদীটো। লাষ্ট ইয়েৰ নহয়, লাষ্ট ইয়েৰটো কৰোণাতে গ'ল, তাৰে আগৰবাৰ আহিছিলোঁ। ভাল লাগে ইয়াতে, সঁচাই ভাল লাগে। ঘৰৰ ওচৰৰ ঠাই হয়, বাট ইমান নাহোঁ, বাট যোনদিনা আহোঁ আৰু সেইদিনাখনে ভাল লাগে। সেইফালে ল'ৰাবিলাকে মদ খাই আছে, সেইফালে দেখাই নাপায় নহয়, বহুত দূৰত জংঘলৰ মাজত। ৱাও, কি মজা। ঠাণ্ডা দিন আহিলে পিকনিক খাই ভাল লাগে আৰু বছৰটোত এদিনটো আৰু পাৰি পিকনিক খাব, ফেমিলিৰ লগত হওক বা ফ্ৰেণ্ডছৰ লগত হওক, যাৰ লগতে নহওক, যাৰ লগত আপোনালোকৰ ভাল আৰু মানে টাইম স্পেণ্ড কৰি ভাল লাগে। মোৰতো ফেমিলিৰ লগতে ভাল লাগে, আৰু ছেকেণ্ড মোৰ ফ্ৰেণ্ডছৰ লগত। তো বছৰত এদিনটো আৰু পাৰি পিকনিক খাব আহিব, কষ্ট মষ্ট কৰি এদিন ওলাই আমাৰ সময় মানে কি, আমি আগতে ভাবিছিলোঁ আৰু পিকনিকত যাম, কিন্তু টাইমেই মিলা নাছিল তেনেকৈ। আজি ছানডে' হয়, চ' চবেই মিলি আহিলোঁ ফেমিলি। আপোনালোকেতো অলৰেডি গৈছেই চাগে, নাই যোৱা যদি ওচৰতে হওক পিকনিকত যাব। বছৰটোত এটলিষ্ট এদিন এনজয় কৰিব লাগে উইথ ফেমিলি অৰ ফ্ৰেণ্ডছ। এইফালে সৰু সৰু বাচ্ছাবিলাকে খেলি আছে বালিৰে, যেনেকৈ গোৱা বালি বিচ মে হোতা হে, তেনেকৈ ইয়াতে হৈ আছে। ৱাও, কি ধুনীয়াকৈ খেলি আছে। গোটেইবিলাক মানুহ ইয়াতে বহুত ধুনীয়াকৈ খেলি আছে। এইফালে এই ল'ৰাকেইটা কিন্তু বিৰাট ধুনীয়া জেগাত মানে খানা বনাই আছে, পূৰা গছৰ মাজত অকলে, বিৰাটেই ভাল লাগিছে। আমাৰ জেগাখিনিহে বেয়া হ'ল, বিৰাট ধুনীয়াকৈ বনাই আছে দেই ইহঁতে। বাকী এইফালে চবফালে মানুহ আছে। এতিয়া যাওঁ আৰু ৰিটাৰ্ণ, আমাৰ য'ত বনাই আছে তাত যাম। আমাৰ এইফালে খানা বনাই আছে, ৱাও, মজা লাগিছে আহি। ফাৰ্ষ্ট মই কৈ আছিলোঁ ভাল লগা নাই বা আমাৰ এই প্লেচটো ভাল লগা নাই, কিন্তু যেতিয়া সেইফালে গ'লোঁ, সেইফালে বহুত বেছি ধুনীয়া মানে আছে। এতিয়া খাইছোঁৱেই অলৰেডি, তো এতিয়া ইয়াতে আমাৰ য'ত খানা বনাই আছে সেইফালে আহিলোঁ। এতিয়া এইফালে আমাৰ মাংস বনাই আছে, সেই তেতিয়া মাছ বনোৱা দেখিছিলোঁ, আৰু চব্জি হ'ল চাগে মই নাথাকাত। আৰু মাংস চিলি, এইটো কি চিলি, কেপচিকাম চিলিৰে বনাই আছে। নাচ ময়ো নাচিম, মোৰতো কোনো ধৰিব ট্ৰাইপডাল। চেণ্ডেল চাব লাগিছিল। ভাত খাম হ'লে আৰু গোটেইখিনি, আৰু মহলটো অলপ ঠাণ্ডা হৈছে, চব গান চান বন্ধ হৈ গ'ল, মানুহবিলাকে খোৱা খুই কৰিছে। এতিয়া লাহে লাহে খাম আৰু যাম আৰু লাহেকৈ। এতিয়া আমাৰ গোটেইখিনি হ'ল, লাহেকৈ আমি ঘৰত যাম আৰু বাকী খোৱা লোৱা গোটেই হৈ গ'ল। এতিয়া আমি জাষ্ট ঘৰত গ'লে হ'ল। ফাইনেলি আমি ঘৰত আহি পালোঁ। অলপমান দেৰি হ'ল, অলপ নহয় বেছিয়ে দেৰি হ'ল।
আহোঁতে আন্ধাৰ হৈছিলে আৰু গা ভাগৰ লাগিছিলে, তো সেইটো কাৰণে মই ভিডিঅ'টো লাষ্টখিনি মই ভ্লগ নবনালোঁ আৰু। তো এতিয়া অলপমান ৰেষ্ট ল'লোঁ, শুলোঁ, এতিয়া উঠিলোঁ আৰু ভাবিলোঁ এতিয়া কৈ দিওঁ, যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো, আৰু কিবা থাকিলে কমেণ্ট কৰি জনাব। লগ পাম এটা নতুন ভিডিঅ'ত, পাৰিলে নতুন জাগাত। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক। ইয়ালৈকে যদি ভিডিঅ'টো চাইছে প্লিজ লাইক কৰি দিব, আৰু থেংক ইউ ছ' মাছ।